কবিতাৰ শিৰোনাম বহাগত তোমাক দেখা পাম। কবি বৰষা বৰা। বহাগত তোমাক দেখা পাম বুলি দেহে মনে এক বুজাব নোৱাৰা অনুভূতি। বহাগত তোমাক দেখা পাম বুলি নিজকে ধুনীয়া কৰাৰো প্ৰস্তুতি। অধীৰ অপেক্ষাৰ অন্তত এদিন বহাগ আহিল। গছৰ ডালত কুলিয়েও মাতিলে, কিন্তু গাঁৱৰ আহঁত গছৰ তলটো উকা হৈয়ে ৰ'ল মোৰ ভগ্ন হৃদয়। প্ৰেম কি জনাই নাছিলোঁ, ভালপোৱা কি তাকো বুজা নাছিলোঁ। তথাপি মই তোমাক ভাল পাইছিলোঁ। জীৱনৰ প্ৰকৃত অৰ্থই পাহৰি গৈছিলোঁ। প্ৰতিটো সপোন তোমাৰ নামত, প্ৰতিটো পুৱাই তোমাৰ নামত। কিন্তু আজি তুমি মোৰ পৰা বহু দূৰত, ইমান দূৰত য'ৰ পৰা মই তোমাক হাজাৰ চেষ্টা কৰিও উভতাই আনিব নোৱাৰোঁ। আমাৰ মাজৰ বিশ্বাসৰ শিকলিডাল আছিল মজবুত। এজনে আনজনৰ প্ৰতি থকা মৰমো আছিল অপৰিসীম। কিন্তু আমাৰ এই মৰমখিনিক চিৰস্থায়ী কৰিব নোৱাৰিলোঁ। তাৰ কাৰণটো বা কি? ই এক উত্তৰবিহীন প্ৰশ্ন। তথাপি মই আজি চিঞৰি চিঞৰি কওঁ, আজিও ভাল পাওঁ তোমাক, আজিও সন্মান কৰোঁ তোমাক। হয়, আজি তুমি মোৰ কাষত নাই, কিন্তু তোমাৰ প্ৰতিটো স্মৃতি মোৰ হৃদয়ত বাজি আছে। তাক লৈয়ে মই জীয়াই আছোঁ। নতুনকৈ আকৌ হাঁহিবলৈ শিকিছোঁ। আৰম্ভ কৰিছোঁ এক নতুন যাত্ৰা তুমি অবিহনে। সেই যে বহাগত তোমাক লগ পোৱাৰ আশা।